মই সুদীপ্তা আকৌ একবাৰ আপোনালোকৰ মাজত আহিছোঁ নতুন এটা ৰেচিপি লৈ। এইটো হৈছে বন্ধাকবি। যেনেকৈ আমি লকডাউন চলি আছে, লকডাউনৰ ভিতৰত আমি বন্ধাকবি পায়ে আছোঁ। এতিয়া বন্ধাকবিটো পোৱা গৈ আছে, কিন্তু এই মাজৰ যে ডাটাবিলাক আছে আমি পেলাই দিওঁ, কিন্তু এইটো পেলাব নালাগে। এতিয়া সেইটো দি মই কেনেকৈ কৰিব লাগে সেইটো আপোনালোকক দেখাই দি আছোঁ। বন্ধাকবিৰ মাজৰ ডাটাবিলাক লাহে লাহেকৈ আপুনি এৰাই ল'ব। এৰাই মিহি মিহিকৈ এনেকুৱাকৈ কাটি ল'ব। মই কাটি এনেকৈ আপোনালোকক দেখাই দি আছোঁ। তাৰ লগতে আলুও এনেকুৱাকৈ মিহিকৈ কাটি ল'ব। এনেকুৱা চাইজৰ এনেকৈ কাটি ল'ব। তাৰপিছত আপুনি এইটো অলপ বইল কৰি ল'ব, সিদ্ধ কৰি ল'ব। নিমখ অলপ দি সিদ্ধ কৰি ল'ব। তাৰপিছত আপুনি অইল দিব, ৰিফাইন অইল দিব বা মিঠাতেল যি আপুনি প্ৰিফাৰ কৰে সেইখিনি দিব। দিয়াৰ পিছতে আজৱাইনটো গমেই পায়। এই আজৱাইন এইখিনি এনেকুৱাকৈ এইটো আজৱাইন বুলি কয়। আজৱাইন অলপ দিব। তাৰ লগতে গোটা জিৰা যিটো কয় মই লৈ আনিছোঁ ইয়াতে আপোনালোকক দেখাৰ কাৰণে। গোটা জিৰা এনেকুৱাকৈ এইটো দিব। দিয়াৰ পিছতে কেইটামান বস্তু মই দেখাই আছোঁ আপোনালোকে। ইয়াত আছে আদা, জুলিয়নকৈ কাটা আদা। অলপ মই চেনিটো প্ৰিফাৰ কৰোঁ, আপোনালোকে যদি ল'ব, নহ'লেও হয় এইটো। তাৰপিছত জলকীয়া টেষ্ট অনুযায়ী, গুড়া জলকীয়া, আৰু আপোনাৰ এইটো হৈছে বিলাহীও তেনেকুৱাকৈ এনেকৈ যে কাটিছোঁ তেনেকুৱাকৈ মিহি মিহিকৈ কাটি ল'ব। আৰু হৈছে এইটো ধনিয়া গুড়ি, এইটো কচুৰি মেথি, এইটো লাষ্ট আমি দিম। এতিয়া ৰিফাইন অইল বা মাষ্টাৰ্ড অইল যিটো হয় আপুনি কড়াইত দিলে, দিয়াৰ পিছতে গোটা জিৰা আৰু আজৱাইনটো আপুনি ফোৰণটো দি দিব। দিয়াৰ পিছতে আপুনি জুলিয়নকৈ কাটা যিটো আছে আদা, সেইখিনি দি দিব। দিয়াৰ পিছতে ভালকৈ অলপ মিক্স আপ কৰি লৈ তাৰপিছত আপুনি আলুকেইটা দিব। আগতে আলুকেইটা অলপ ফ্ৰাই কৰি ল'ব। অলপ ফ্ৰাই কৰি লোৱাৰ পিছতে আপুনি দিব এই ডাণ্ডাবিলাক, বন্ধাকবি ডাণ্ডাবিলাক দিব। দুটা ভালকৈ মিক্স আপ কৰিলে, নিমখ দিলে, হালধি অলপ বেছি নালাগে, অলপ হালধি দিব, মিক্স আপ কৰিব, ঢাকি দিব বস্তুটো। ঢাকি দিয়াৰ পিছতে অলপ পিছতে জলকীয়া এটা দিব। জুলিয়নকৈ কাটা যিটো আপোনাৰ আদাটো আছে সেইখিনি দি দিব। সেইখিনি দিয়াৰ পিছতে বিলাহী দিব। চাব আপোনালোকে নৰম যেতিয়া হৈ আহিছে তেতিয়া আপুনি বিলাহীটো আৰু জুলিয়ন কাটাটো আকৌ একবাৰ দি দিব। দিয়াৰ পিছতে ভালকৈ মিক্স আপ কৰি লৈ ওপৰৰ পৰা আপুনি এইটো যে আছে ধনিয়া গুড়ি, লংকাৰ গুড়ি, এইকেইটা দিব। দিয়াৰ পিছত চেনিটো আপোনালোকক ক'লোঁ মই, যদি প্ৰিফাৰ কৰে দিব, নহ'লে নাই। চেনিটো দিব। আৰু একদম লাষ্টত নমোৱাৰ আগতে এইটো কচুৰি মেথিটো অলপ হাতত এনেকৈ ক্ৰাছ কৰি মই দেখাই দিম আপোনালোকক। এনেকৈ ক্ৰাছ কৰি সেইটো দিব। দিয়াৰ পিছতে ওপৰৰ পৰা অলপ আমচুৰ পাউডাৰ যদি থাকে আপোনালোকে দিব পাৰে। ভালকৈ মিক্স আপ কৰি ৰেডি হৈ যাব আপোনালোকৰ কফি, ডাণ্ডা আৰু আলুৰ এটা চব্জি। ৰুটি হওক, ভাত হওক, আপোনালোকে খাব পাৰে। এইটো টেষ্টবিলাক হয়। এইটো বস্তু আপোনালোকে খাই ট্ৰাই কৰিব আৰু মোক জনাব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ হাই গুৱাহাটী লাইক কৰিব, কমেণ্টছ দিব, কি আপোনালোকে বিচাৰিছে সেইটো জনাব মোক।